আজি অকণিহঁতলৈ মই আগবঢ়াইছোঁ মিছলীয়া ভেড়াৰখীয়াৰ সাধু। মিছা কথা কোৱাৰ ফলত যে মানুহৰ কেনেকুৱা বিপদ হয় তাত তোমালোকে শিকিব পাৰিবা। এখন গাঁৱত এটা ভেড়াৰখীয়া আছিল। সি বৰ বান্দৰ বটীয়া আধাকটা ল'ৰা। এখন পৰ্বতৰ নামনিলৈ সি ৰাতিপুৱাতে এপাল ভেড়া খেদি লৈ যায় আৰু গোটেই দিনটো সি তাতে দুষ্টালি কৰি কটায়। এদিন দুপৰীয়া সি বাঘে ভেড়া নিলে ঐ, বাঘে ভেড়া নিলে ঐ বুলি তেতুফালে চিঞৰিবলৈ ধৰিলে। তাৰ সেই চিঞৰ শুনি গাঁৱৰ মানুহবিলাকে যে য'তে আছিল তেনেকৈ উধাটো খাই লৰি আহিল হাতত টাঙোন লৈ বাঘ খেদিবলৈ। কিন্তু তেওঁবিলাকে আহি দেখে যে দৰাচলতে বাঘ অহা নাই, দুষ্ট ল'ৰাটোৱে তেওঁলোকক লাজ দিবলৈহে তেনেকৈ বাঘ অহা বুলি চিঞৰিছে। সি মানুহবিলাক আহি লাজ পোৱা দেখি হাত চাপৰি দি হাঁহিবলৈ ধৰিলে। গঞা ৰাইজৰ ল'ৰাটোৰ প্ৰতি বৰ খং উঠিল। তেওঁলোকে তাক গালি সপনি পাৰি দিহাদিহি গুচি গ'ল। ইয়াৰ দুদিনমান পিছত আকৌ এদিন সেইদিনাও মিছাকৈ ভেড়াৰখীয়াই বাঘে ভেড়া নিলে ঐ, বাঘে ভেড়া নিলে ঐ বুলি চিঞৰি গছৰ পাত সৰালে। তাৰ চিঞৰ শুনি গঞা ৰাইজ আহিল বাঘ খেদিবলৈ। দুষ্ট ভেড়াৰখীয়াই তেওঁবিলাকলৈ চাই কিৰিলি পাৰিবলৈ ধৰিলে। তৃতীয় দিনা সঁচাকৈ এটা বাঘ পৰ্বতৰ পৰা নামি আহিল। ভেড়াৰখীয়াই বাঘ দেখি প্ৰাণে চিঞৰিবলৈ ধৰিলে। গাঁৱৰ মানুহে তাৰ চিঞৰ শুনিলে, কিন্তু সঁচাকৈ বাঘ অহা বুলি তেওঁলোকৰ কোনেও বিশ্বাস নকৰিলে। ল'ৰাটোৱে দুবাৰো তেওঁলোকক ঠগিছে, এইবাৰো ধেমালিতেহে চিঞৰা বুলি ভাবিলে। চাওঁতে চাওঁতে বাঘ আহি ওচৰ পালেহি। বাঘটোৱে ভেড়াৰখীয়াটোক ডিঙিত কামোৰ মাৰি ধৰি পিঠিত তুলি হাবিত সোমালগৈ। আধাকটা ল'ৰাটোৱে মিছা কোৱাৰ ফল হাতে হাতে পালে। মিছা কথাৰ ঠেং চুটি, সঁচা কথা শিলৰ খুটি। ধেমালিতো মিছা ক'লে হয় তাৰ লটি ঘটি। এইটো তোমালোকে শিকিব লগা কথা।